নমস্কাৰ। আজি মই আপোনালোকৰ কাষলৈ আহিছোঁ পাপনৰ সন্দৰ্ভত দুটামান কথা ক'বলৈ। প্ৰথম কথা হৈছে মই ইমান দেৰিকৈ এই পোষ্ট দিয়াৰ কাৰণটো এইটোৱেই যে মই ছ'চিয়েল মিডিয়া ইমান টাচত নাথাকোঁ। মোৰ ফেচবুক কোনো একাউণ্ট নাই, মোৰ এটা পেজ আছে যিটো মই বৰ সঘনাই চাই নাথাকোঁ। গতিকে মই কথাটো অলপ দেৰিকৈও গম পাওঁ, আৰু তেতিয়ালৈকেও দেৰি হৈ গৈছে যেতিয়ালৈকে মই এইটো কথা গম পাইছোঁ যে দিছ মেটাৰ হেজ বিন ব্ল'ন আউট অফ প্ৰপৰ্শ্যন। আই এম ট'টলি আউটৰেজড। সাংঘাতিক বেয়া পাইছোঁ মই, কাৰণ পাপন কেনেকুৱা ধৰণৰ মানুহ অসমৰ ৰাইজে জানে। আৰু দ্বিতীয় কথা হৈছে আমি কেইটামান ফেক্টৰ মন দিবলগীয়া। মই নাম নিতুমণিৰ অভিমত প্ৰগ্ৰেমটো চালোঁ, বৰ ভাল লাগিল চাই প্ৰগ্ৰেমটো। বৰ জাষ্টিফাইড ৱে প্ৰগ্ৰেমটো কৰা হৈছে, এণ্ড আই ৰিয়েলি এপ্ৰিচিয়েট নিতুমণি ফৰ দিছ। পাপনৰ এই যিটো মেটাৰ, এই মেটাৰ দিছ হেজ বিন ব্ল'ন ট'টলি আউট অফ প্ৰপৰ্শ্যন। কাৰণ নেশ্যনেল লেভেলৰ ইণ্টাৰনেশ্যনেল লেভেলত ঘটি থকা ঘটনাবিলাকৰ ভিতৰত মই ভাবোঁ এইটো আটাইতকৈ সৰু ঘটনা। এইটো কিমান ডাঙৰ কিয় কৰা হৈছে মই নাজানো, হয়তো কোনোবা মানুহে হেজ বিন ডুইং মানে কনস্পিৰেচি এগেইনষ্ট পাপন। কিন্তু মই যেনেকৈ ক'লোঁ না, আপোনাক কেইটামান কথা আমি দেৰ আৰ ফিউ ফেক্টৰ্ছ দেট উই শুড লুক ইনটু। প্ৰথম কথা হৈছে যে যদি পাপনৰ মনত বেয়া ভাৱ থাকিলহেঁতেন, পাপনে নিজৰ পেজৰ পৰা এই ভিডিঅ'টো আপলোড নকৰিলেহেঁতেন। আৰু দ্বিতীয় কথা, পাপনৰ মনত যদি এনেকুৱা কোনোবা কিবা অসৎ চৰিতাৰ্থ পূৰণ কৰাৰ কিবা ইচ্ছা থাকিলহেঁতেন, সেই কাম কৰিবলৈ তেওঁৰ ফেম বা অত বছৰে তেওঁ কাম কৰি আৰু যাৰ যিটো পইচা সেইটো ব্যৱহাৰ কৰিলে হয়, তাৰ কাৰণে তেওঁ এজনী সৰু ছোৱালী বাছি নল'লেহেঁতেন। আৰু তাতোকৈ ডাঙৰ কথা, আটাইতকৈ ডাঙৰ কথা, মাক দেউতাক, ছোৱালীজনীৰ মাক দেউতাক, দে আৰ ইন ফুল ছাপৰ্ট অফ পাপন। বাকী কণ্টেষ্টেণ্টছ দে আৰ অলছ' ইন ফুল ছাপৰ্ট অফ পাপন। ছোৱালীজনী নিজেও কৈছে। গতিকে মই নাভাবোঁ যে এনেকুৱা পৃথিৱীত কোনোবা মাক বাপেক থাকিব যিয়ে নিজৰ ছোৱালীজনীৰ কেৰিয়াৰটোৰ কথা চিন্তা কৰি বা কোনোবাই দিয়া ভাবুকিৰ ওপৰত ভিত্তি কৰি তেওঁলোকে এজন এনেকুৱা মানুহক ছাপৰ্ট কৰিব যিজন মানুহে তেওঁৰ ছোৱালীজনীক নিৰ্যাতন চলাই আছে। এইটো ঘটনা কেতিয়াও হ'ব নোৱাৰে। আৰু এটা ইম্পৰ্টেণ্ট কথা, মই পাপনক বন্ধু হিচাপে বহুত বছৰ আগৰ পৰা জানো। পাপন সাংঘাতিক মৰমীয়াল মানুহ আৰু খুব ভাল মানুহ। ইমান নিজ কাম এটা তেওঁ কৰিব বুলি মই নাভাবোঁ। মোৰ তেওঁৰ ওপৰত অগাধ বিশ্বাস আছে, এণ্ড আই হেভ অলৱেজ ষ্টুড বাই হিম এণ্ড আই উইল অলৱেজ ষ্টেণ্ড বাই হিম। আৰু এইখিনি সময়তে অসমৰ ৰাইজক মই এটা কথা ক'ব বিচাৰিছোঁ যে নেশ্যনেল লেভেলত বা ইণ্টাৰনেশ্যনেল লেভেলত অসমক ফেম দি থকা এজন ল'ৰা যেতিয়া তেওঁ বিপদত পৰে, সেইখিনি সময়ত আমাৰ দায়িত্ব, উই শ্বুড ষ্টেণ্ড বাই হিম। আমি তেওঁৰ ওচৰত থিয় দিব লাগে ইন ছাপৰ্ট অফ হিম, ইনষ্টেড অফ তেওঁক ক্ৰিটিচাইজ কৰি আমি নিজে ফেম লোৱাৰ চেষ্টা কৰাতকৈ। গতিকে মই ভাবোঁ, মই ভিডিঅ'টো চাইছোঁ, ইয়াত আপত্তিজনক মই একো দেখা নাই। ইট ৱাজ এ ভেৰি এফেকশ্যনেট ভিডিঅ', য'ত গোটেই ভিডিঅ'টো চালে হয়তো দৰ্শকে গম পাব যে তাত যিটো এলিগেশ্যন তেওঁলোকে দিছে যে সেই ভেনখনৰ ভিতৰত বেলেগ কোনো মানুহ নাছিল, গোটেই ভিডিঅ'টো দেখিলে আপুনি গম পাব তাত ধেৰ মেম্বাৰ্ছ আছিলে আৰু বহুত। গতিকে তেনেকুৱা এটা কাম কৰিবলৈ কোনোবা এজনে ইমান অ'পেনলি মূৰ্খ হ'ব লাগিব, যিটো পাপন নহয়, বা বেয়া মানুহ হ'ব লাগিব, যিটো পাপন নহয়। পাপনক মই সৰুৰ পৰা জানো, উই হেভ বিন ফ্ৰেণ্ডছ। আমি একেলগে খেলিছোঁ, একেলগে আমি এখন টেবুলত তবলা বজাই গান গাই ক্লাছৰুমত সময় কটাইছোঁ। আই হেভ বিন উইথ হিম ইন দিল্লী, মই বহুত বছৰ আছিলোঁ পাপনৰ লগত একেলগে। আই ন' হিম ইন এণ্ড আউট। পাপন তেনেকুৱা ধৰণৰ মানুহ নহয়। গতিকে প্লিজ অসমীয়া মানুহখিনিক মই ক'ব বিচাৰিছোঁ, এবাৰ এটা কথা চিন্তা কৰি চাওক যে আপোনালোকৰ এটা হুইমচিকেল ডিচিশ্যনে বা এটা হুইমচিকেল কমেণ্টে এজন মানুহৰ কেৰিয়াৰ, এজন মানুহৰ ৰেপুটেশ্যন সকলো শেষ কৰি পেলাব পাৰে। গতিকে প্লিজ ষ্টেণ্ড বাই হিম উইথ কনভিকশ্যন। আৰু মই ক'ব বিচাৰোঁ যে মোক যদি কোনোবাই সোধে, আই উড ডেফিনেটলি চে that I would trust my daughter with Papon. So please think about it.